নমস্কাৰ ৰাইজ, পূজা বুলি এটা ভিডিঅ' লৈ আহিলোঁ আকৌ চাব আৰু এনজয় কৰক সকলোৱে। ধন্যবাদ। আজি যাম পূজা চাবলৈ। আমাৰ পূজা ক'ত চাম জানে? মৰিগাঁও। আমাৰ ঘৰ মৰিগাঁৱত, তো মৰিগাঁৱতে পূজা চাম। আৰু য'তেই যিমান যেনেকুৱা পূজাই নহওক, কিন্তু মৰিগাঁও পূজা নিচিনা আমাৰ বাবে হ'ব নোৱাৰে। কাৰণ আমি লাগিলে ইটো মূৰৰ পৰা সিটো মূৰত ঘূৰিয়ে ফুৰিম, খোজকাঢ়িয়ে ঘূৰি ফুৰিম, মানুহকে চাই থাকিম, তথাপি আমাৰ মৰিগাঁৱত পূজা চোৱা এটা মজাই বেলেগ। থাকক আমাৰ লগতে, চাই থাকক আমাৰ লগতে কেনেকুৱা হয় মৰিগাঁৱত পূজা। এয়া মই পূজাত যাবলৈ ৰেডি, কিন্তু আমাৰ মেকআপ চেকআপ নাই, কোনো ষ্টাইল নাই, কাপোৰ কানি নাই। মই পূজা বুলিনো কি আৰু বেছিভাগ ল'ৰাৰে কাপোৰ কিনাই নাযায়, সেই ঘৰত পিন্ধা কাপোৰকেইটাকে পিন্ধি যাম আৰু এতিয়া পূজা চাবলৈ। টকা পইচা নাই, চাম আৰু খাম আৰু ঘূৰিম আৰু সেয়াই গুচি আহিম। তাৰপিছত থাকক, চাই থাকক। হাঁহিছা গাপচাত মাজে হাঁহিছা। কলগেটৰ এডভাৰটাইজ দি আছে, এয়া ফাইন দে, ফাইন হাঁহিটো মাৰি দিয়ে। কুকুৰ দাঁত বুলি কয় এইবিলাক, হাঁহিটো মাৰি দিয়ে এবাৰ। এয়া দেখিছানে? বলক এতিয়া আমাৰ লগত জড়িত হৈ থাকক, আমি গৈ আছো, চাই থাকক। আছিফ বেচেৰা ঘৰত বহি বহি আমাৰ এনজয় লৈ আছে। আজি মাত্ৰা দি দিয়ে ভালকে মাত দিয়ে আকৌ। কি কৈছো মই কিন্তু একো বুজিব পৰা নাই দে। আছিফ এনজয় কৰিবি, তোৰ ভিডিঅ'ত পাই যাবি তই। খানে যে পাই মৰিগাঁওখন আমি দেখাই নাই, মই এনেকুৱা লাগিছে। কিমান কিমান মাটি বাৰী কিনিবা অহা নাই দাদাই? কোনটো লাগিব? এইটো আমাৰ চানী বেপাৰী, দোকানখনৰ চানী বেপাৰী জুৱেলাৰ্ছ। অঁ আতংবাদী নিচা লাগিছে দুই থাকে। পিকআপ শ্বট পাকিস্তানৰ। পিষ্টল নালাগে তোমাক? এইটো কিবা সুধিছে, পিষ্টল লাগিব নালাগে? কৈ দিয়া, ডাঙৰ লাগিব, ডাঙৰ লাগিব, কৈ দিয়া ডাঙৰ লাগিব, হয়নে নহয়? সৰু দিলে কিন্তু নহ'ব, কৈ দিয়া সৰু দিলে নহ'ব, সৰু নালাগে। কিয় তুমি অসমীয়া বুজি পোৱা নাই? ফাইন হিপ হপ ডান্স। হিপ-হপ পা সময় নহয়, হিপ-হপ ডান্স। আমি দোকানৰ সন্মুখত এতিয়া আমি চাওমিন খাম বুলি ভাবিছোঁ। চাওমিন এগ চাও। এই আমাৰ চিকেন ভেজ বাৰ্গাৰ আহিছে। আমি বাৰ্গাৰ দুটা চাহ আছোঁ, এইটো হ'ব দহ থাকে ৰাখি যাম। চিকেন ভেজ বাৰ্গাৰ। क्या सोच है रे तेरी? পূজা পূজা পূজা, কিন্তু মই পূজাত বিচাৰি পোৱা নাই পূজা ক'ত আছে। এতিয়ালৈ সীমা ৰীমা চবকে পাইছোঁ, পূজা পোৱা নাই।
খোজকঢ়া হয়। ৰিহান থাকিলে চাউণ্ড ইফেক্টৰ দৰকাৰ তোমাৰ ফিলিংছটো কেনেকুৱা? মোৰ পূজা বুলি বহুত ভাল ফিলিংছ। একো নাই, ছোৱালী বহুত দেখা পাইছোঁ। চব কেৱল ছোৱালীয়ে। কাপোৰ লৈছা নাই? এইটো কাপোৰ কিহৰ? এইটো কাপোৰ পূজা বুলি লৈছোঁ। বাকী ভাল লাগিছে নাই নাজানো, বাকী ফ্ৰেণ্ডছে ক'ব ভাল হৈছে নাই, কিন্তু তুমি কোৱাচোন। এইটো হিৰো চশমা পিন্ধি কোৱা কি শুনিব বিচাৰে আপুনি? গান শুনিব নেকি? গান শুনিব নালাগে দিয়ক, গান হ'ল প্ৰগ্ৰাম তাত চাম। যিহেতু পূজাত সকলো ল'ৰা ছোৱালী চাবলৈ আহে, এইটো আৰু মিছা কৰি লাভ নাই। গতিকে আমি এতিয়া ছোৱালী চাম। আমাৰ পূজাটো কেনেকুৱা? আমাৰ পূজাটো অলপ কি ক'ম আৰু, আমি পূজাত কি কৰিবা? আমি পূজা ছোৱালী চাব। कौन है ये लोग कहाँ से आते हैं বাকী কাম নাই। কাম নাই। কিবা কিবি খালা? নাই নাখালোঁ। নাখালোঁ। আজি যিয়ে নহওক পূজা বহুত ভাল লাগিল, কিন্তু আমি পূজাক চাব আহিছোঁ, কোনো পূজা পোৱা নাই। লাগে মই এটা কথা ক'ব পাৰোঁ, পূজাক হেপী দুৰ্গা পূজা আৰু হেপী বাৰ্থডে দুৰ্গা পূজা। এতিয়া আমি আগলৈ যাম আৰু জাগাটো মাৰি দিয়া। पानी पीना है तो गिलास से पियो, बिस्लरी बोतल में क्या रखा? प्यार करना है तो माँ से करो, लड़कियों में क्या रखा? बेचा ही है मारे, बेचा ही मारे। দেউ লাগিল নেকি তোৰ ভাই আহি আছে, এদিন জিম যাই পেলাই বডি দেখা বহিছে। মাৰি দিয়ক আকৌ এবাৰ। মাৰি দিয়া। এনেকৈ শেষত গান চান শুনি ঘৰলৈ গুচি আহিলোঁ। ধন্যবাদ।